ৰাহিলি হাই ৰাহিলি ৰাহিলি কি ইমান দেৰিলৈকে ভাত খোৱাই নাই নেকি? ৰাতিপুৱাৰ পৰা কাম এটা কৰিবলৈ ওলাম বুলি কৈ চিঞৰি আছো, ভালকে দিব পোৱা নাই। ৰাহিলি দেখিছানে কেনি গলগে? সৰুটো সৰু মৰিল নেকি কিতাপে? ৰাতিপুৱাই ওলালো কাম কৰিবলৈ, অকণ ধৰাই ল'ম নেকি? ঠিকে আছে। কি হ'ল ৰাতিপুৱা ইমান চিঞৰিছে যে? মাক চিঞৰিলে, মোক চিঞৰিলে, কি হ'ল? কিবা জোক চোক লাগিছে নেকি? বাঁহগিলাহে কাটিবলৈ যাবলৈ ওলাইছে, জক কাটিবলৈ কাটি আহোঁগে ৰাতিপুৱা চিঞৰ বাখৰ। এতিয়া দাঁত বাচি খোৱা নাই, এতিয়া চাহ অকণে খোৱা নাই, চিঞৰ বাখৰ হ'লেই আৰম্ভ হ'লেই আৰু মানে দিনটোৰ কাৰণে আৰু এয়াই আৰু মানুহজনীক চিঞৰিব লাগে, এবাৰ মোক চিঞৰিব লাগে, সেইবিলাকে আপোনালোকৰ। আৰে আমাৰ নিচিনাকে ফুৰ্তিত থাকক না, মোবাইল চোবাইল ষ্টক PUBG খেলক, কিহৰ অকল সদায় সদায় বাঁহ কাটিব লাগে? খেতি আছে, ধান আছে, খাব লাগে, কিহৰ অকল সদায় সদায় যে এই বাঁহ কাটিব যাব লাগে, কাম কৰিব যাব লাগে? অকণ এনজয় কৰক না, দামী মোবাইল এটা লওক, ধুনীয়াকে PUBG খেলক আমাৰ নিচিনাকে। এইবিলাকে অকল যে কাম ভাল নালাগে নেকি? চিঞৰ বাখৰ কৰি নিদিব মোকে বাবা, নিজেও খেলিবলৈ নিজেও নেখেলে, লোককো খেলিবলৈ একদম মানে ডিষ্টাৰ্ব আমনিয়া। গান এটা গাবলৈ গ'লো তাতো হুলস্থুল, সেই বাথৰুমত গ'লো তাতো হুলস্থুল, আকৌ সেই এতিয়া ৰাতিপুৱা উঠোঁতে তাতো হুলস্থুল। মানে নোৱাৰোৱে আৰু মানে ক'তোৱে নোৱাৰো মানে আৰু এয়াই আৰু যি কয় আৰু যাওঁ মই মন নদেই যা অকলে পাৰিম যা।